ওকে গাইজ আজি পাঞ্চল মই দিব গৈ আছোঁ মৰম কাম দেবলৈ বহুত আঁতৰ হয় মানে আমাৰ ঘৰৰ পৰা আহাই যোৱাই 50 কিলোমিটাৰমান হ'ব আৰু হ'লেও যাম দিয়ক আৰু যাবৰ বাবে আমাৰ লগত কোনো KTM বা ৰয়েল এনফিল্ড নাই এই চাইকেলকেইখনকে সাৰথি কৰি আমি গৈ আছোঁ মৰম কামদেৱ बहकी सभी जुबां है हम हैं हजारों में अब की कमी जरा है हर चीज खास है अब है जो है वो समा है तुम रह सकी तो रबा है अब है जो है वो समा है तुम रह सके ऐसी जीत अब चाहे जिंदगी ऐसी जीत अब चाहे जिंदगी है আহি পাই গ'লোঁ আমি লাউজান তিনিআলি তো নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ অন্য ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ধীৰাজ ভাৰ্চন 2.0 আৰু আমি বাহিৰা চাৰিআলিত থকা মৰম কাম দেবলৈ গৈ আছোঁ এয়া পাঞ্জল এয়া দিব্য চাইকেল লৈ बहकी सभी जुबां है हम हैं আৰু চাইকেল চলাই থাকোঁতে এইটো গানলৈ বহুত বেছি মনত পৰে পাঞ্জল কোনটো গান সেইটো অ' ভণ্টি চাইকেল চলাই যা পদূলি এৰি 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 দে আৰু কিমান গান গাম ব'লক যাই থাকোঁ আৰু আমি দুবনচুকী পাৰ হৈ আহি আছোঁ মৰম কামদেৱ অভিমুখে পাঞ্জল আহি কেনে লাগছি আৰু আপোনাৰ কেনে লাগছি দিব মজা গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব আৰু আমি ঘৰৰ পৰা প্ৰায় 21 কিলোমিটাৰমান জাৰ্ণি কৰি এতিয়া অলপ ভাগৰ লাগিছে অলপ ৰৈ ল'ম ৰৈ আকৌ যাত্ৰা আৰম্ভ কৰিম আৰু আমি মাছ চাছাৰ লৈ কিবা কিবি কৰি আকৌ যাত্ৰা আৰম্ভ কৰিম গতিকে ব'লক চাইকেলত উঠি লওঁ बहकी सभी जुबां है हम हैं हजारों में अब की कमी जरा है हर चीज खास है अब है जो है वो समा है तुम रह सकी আৰু গৈ পালোঁ আমি এই ট্ৰেফিক জাম পাইছে না মজা পৰি থাক জামত এতিয়া আমাৰ কোনো টেনশ্যনো নাই কাষেদি পাৰ হৈ গ'লিয়ে হ'ল আমাৰে ভাল পূৰা কাষে আহি গ'লিয়ে হ'ল আহি পাই গ'লোঁ আমি আমাৰ লক্ষ্যস্থান মানে ঐতিহাসিক মৰম কামদেৱ এয়ে হৈছে অসম গৌৰৱ ঐতিহাসিক মৰম কামদেৱ আৰু এই গেটখনৰ পৰা 2 কিলোমিটাৰমান গ'লে আমি মেইন মৰম কামদেৱ উপস্থিত হ'মগৈ আৰু মৰম কামদেৱৰ গেটখনৰ ভিতৰলৈ সোমাই আহিলোঁ আৰু ইয়াৰ পৰা আৰু মোটামুটি 2 কিলোমিটাৰমান গ'লে মেইন হেৰিটো পাম মানে মন্দিৰটো পাম গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব অঁ ৰ'ব ভিতৰলৈ যোৱাৰ আগতে এই দৃশ্যকেইটা চাই লওঁ চাৰিওফালে কেৱল সেউজীয়া আৰু সেউজীয়া এয়ে হৈছে সৌন্দৰ্য মানে সৌন্দৰ্য অফ অসম बहकी सभी जुबां है हम हैं हजारों में अब की कमी जरा है हर चीज खास है अब है जो है वो समा है तुम আৰু আহি ফাইনেলি পাই গ'লোঁ আমি মৰম কামদেৱ আৰু এই গেটখনৰ পৰাই মৰম কামদেৱ আৰম্ভ হৈছে গতিকে লেটছ গ' আৰু আমি মৰম কামদেৱৰ ভিতৰলৈ সোমাই আহিলোঁ চাই লওক চাৰিওফালে কেৱল পাহাৰ আৰু পাহাৰ আৰু মৰম কামদেৱৰ মেইন মন্দিৰটো মানে পাহাৰৰ ওপৰত আছে সেইকাৰণে এতিয়া পাহাৰ বগাই আমি ওপৰলৈ যাব লাগিব গতিকে মোৰ লগত আপোনালোকক ব'লক আপোনালোকে মৰম কামদেৱলৈ আহিলে ইয়াৰ পাহাৰীয়া পৰিৱেশ তথা ইয়াৰ সৌন্দৰ্য সম্পূৰ্ণ উপভোগ কৰিব পাৰিব গতিকে আপোনালোকে এই মৰম কামদেৱলৈ আহক আৰু এতিয়া চাইকেলত তালা মাৰি ওপৰলৈ গৈ আছোঁ চাই থাকক গতিকে ব'লক এই ষ্টেপবিলাকত চাপিয়াই আমি গৈ থাকোঁ মৰম কামদেৱলৈ বহুত কষ্ট হয় হ'লেও যাবতো লাগিব যিহেতু আহিছোঁ ব'লক লাহে যাব লাগিব নহ'লে পৰি যাম ভাই পাহাৰ বহুত বগালোঁ আৰু এতিয়া পিয়াহ লাগিছে পানী খাব লাগে পানী অলপ খাওঁ নহ'লে জীৱ যাব উৰি আৰু এই ষ্টেপকেইটা পাৰ হ'লে আমি পাম মৰম কামদেৱ আৰু আহিলে লাহে যাব বহুত পিছল হয় আৰু ফাইনেলি পাই গ'লোঁ সেই মৰম কামদেৱ মন্দিৰ চাই লওক আপোনালোকে
আৰু আপোনালোকে এই মদন কামদেৱলৈ আহিলে পুৰণি ঐতিহাসিক কথা ইয়াত গম পাব পাৰিব আৰু এই শিলবিলাকেৰে আগতে এটা ডাঙৰ মন্দিৰ আছিলে আৰু আমি গম পোৱাত আগতে বোলে এটা ডাঙৰ ভূমিকম্প আহিছিল আৰু সেই ভূমিকম্পতে ভাঙি এই শিলবিলাক এতিয়া এনেদৰে আছে অসমত একাদশ শতিকা আৰু দ্বাদশ শতিকাৰ প্ৰথম চতুৰ্থাংশত ৰাজত্ব কৰা পাল বংশৰ ৰজাসকলে অসমৰ আটাইতকৈ চহকী স্থাপত্য ভাস্কৰ্যৰ ধাৰাটোৰ সৃষ্টি কৰিছিল এই পালবংশীয় স্থাপত্যৰ আটাইতকৈ ডাঙৰ থোপটোৱে হৈছে মদন কামদেৱত থকা শিল আৰু ইটাৰে নিৰ্মিত স্থাপত্যসমূহ আৰু এই শিলত কৰা মূৰ্তিবিলাক চাওকচোন ইমান কষ্টৰে তেওঁলোকে হেৰি কৰিছিল কাটিছিল হাতুৰি বটালি লৈ ইমান কষ্টৰে কাটিছিল আমি সাধাৰণ এখন ছবি আঁকোতে ইমান কষ্ট হয় আৰু তেওঁলোকে শিল কাটি 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 এই ইমান ধুনীয়া ফুল ইমান ধুনীয়া মূৰ্তি তৈয়াৰ কৰিছিল আৰু এইটো হৈছে মদন কামদেৱৰ মেইন মন্দিৰটো আৰু এইবিলাক শিলত কটা মূৰ্তিৰ আগতে এটা ডাঙৰ মন্দিৰ আছিলে আৰু এতিয়াই চাবৰ বাবে ইমান ধুনীয়া হয় আৰু আগতে চাওক কিমান ধুনীয়া আছিল এই মন্দিৰটো আৰু ইয়াতে পাহাৰৰ মানে তলফালে ধুনীয়া এটা মানে বহিবৰ কাৰণে এটা প্লেচ আছে তালৈ গৈ আছোঁ বাৰু চাই থাকক ভিডিঅ'টো গতিকে ধুনীয়া ঠাইৰ সেউজীয়া পৰিৱেশৰ মাজত বহি জিৰাই কথা পাতি আকৌ আমি যাব লাগিব পাহাৰ বগাই বগাই ঘৰলৈ গতিকে লেটছ গ' আহি যা আৰু এইবাৰ গৈ আছোঁ মদন কামদেৱত থকা মেইন মন্দিৰটোলৈ তাত সেৱা চোৱা কৰি যাম আমি ঘৰলৈ আৰু আমি মদন কামদেৱ সম্পূৰ্ণৰূপে ঘূৰিলোঁ চাওকচোন চহৰটো কি ধুনীয়া পৰিষ্কাৰ আৰু এতিয়া ঘৰলৈ যোৱাৰ আগতে পাহাৰ বগাবলৈ যাওঁ ব'লক আৰু এতিয়া কেইটামান বল আছে চাই লওক আপোনালোকে আৰু এইকেইটা হৈছে বলকেইটা আৰু এইকেইটাতেই ইহঁতৰ নিচিনাকৈ ফটো উঠি ল'ৰা ছোৱালীবিলাকে পূৰা FB ইনষ্টা হিলাই থাকে আৰু আমি এতিয়া মদন কামদেৱ সম্পূৰ্ণৰূপে চালোঁ এতিয়া গৈ আছোঁ আমি পাহাৰত উঠিবলৈ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব এনেও বাৰু মন্দিৰটোলৈ উঠোঁতে পাহাৰ বগাই বগাই গৈছোঁ হ'লেও দিয়কচোন এনেই যাওঁ আৰু ইমান ধুনীয়া পৰিৱেশ চাই লওক গতিকে লেটছ গ' পাহাৰ বগাবলৈ কি বম পাহাৰে এইখন আচৰিত পাহাৰ কি বিচালো ঐ ব'লো আৰু ওপৰলৈ নাযাওঁ ক'ৰবাত যদি বাক্সা কলাই আহে কোনে ৰিক্স ল'ব গতিকে তললৈ নুমি যোৱাটোৱে ভাল হ'ব গতিকে আকৌ তললৈ যাওঁ আৰু সম্পূৰ্ণ পাহাৰ বগালোঁ এতিয়া ঘৰত যাব লাগে আৰু আমাৰ এইখিনি পাহাৰ বগাওঁতে ইমান ভাগৰ লাগিছে আৰু এভাৰেজ বগালে চাবচোন কিমান ভাগৰ লাগিব ঘৰৰ পৰা 26 কিলোমিটাৰ 25 কিলোমিটাৰ ইয়ালৈ চাইকেল মাৰি আহিলোঁ আৰু ইয়াতে মদন কামদেৱ ঘূৰিলোঁ আৰু বহুত পাহাৰ বগালোঁ গতিকে উই আৰ ভেৰি 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 হাংগ্ৰি গতিকে আমি গৈ আছোঁ হোটেললৈ বুলি আৰু মাজবাটত পূৰা আইচক্ৰীম খাই ৰৈ এতিয়া গৈ আছোঁ হোটেললৈ চাই থাকক बहकी सभी जुबां है हम हैं हजारों में अब की कमी जरा है हर चीज আৰু আহিলোঁ হোটেললৈ কিবা এটা খাই এতিয়া ঘৰলৈ যাম আহি গ'ল খানা এতিয়া খোৱাৰে কথা খোৱা হৈ গ'ল এতিয়া বোলে দিব্যই ঠাণ্ডা খুৱাব খাই লওঁ ফ্ৰীতে পোৱা বস্তু খোৱা লোৱা হৈ গ'ল এতিয়া ঘৰলৈ গৈ আছোঁ আৰু যোৱাৰ আগতে আপোনালোকক এটা কথা কৈ লওঁ আপোনালোকে নিজৰ বাহনখন এৰি চাইকেলখন চলাওকচোন আৰু চাইকেলখন চলালে নিজৰ শৰীৰ চৰ্চাও হ'ব লগতে আমাৰ এই সুন্দৰ পৃথিৱীখন প্ৰদূষণমুক্তও হ'ব আৰু আহি আমি ঘৰ পালোঁ আৰু এই ভিডিঅ'টো এইখিনিতে সামৰোঁ আৰু আজিলৈ বাই 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 আৰু আমাক মদন কামদেৱলৈ যাওঁতে সম্পূৰ্ণভাৱে সহায় কৰিলে গুগল মেপে প্ৰাঞ্জলে মোবাইলত গুগল মেপ উলিয়াই গৈ আছিল बहकी सभी जुबां है हम हैं हजारों में अब की कमी जरा है हर